অভ্যুত্থানম অধমস্য তদাত্মানম সৃজিমহম পরিত্রাণায় সাধনাং বিনাশায় সৃষ্টিতা ধর্ম সংস্থাপনার্থায় সম্ভাবনী যুগে যুগে। 569তম শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপনৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনত সমবেত হোৱা পৰম ভক্ত বৈষ্ণৱসকল, উদ্যোক্তাসকল, লগতে ভক্তিৰ যথাস্বাধীনৰ হেতু সমবেত হোৱা শ্ৰদ্ধাৰ ৰাইজ, সৰ্বপ্ৰথমে এই অভাগীয়ে আপোনালোকক ভক্ত বৈষ্ণৱৰ এই সমন্বয় ক্ষেত্ৰত আপোনালোকলৈ শ্ৰদ্ধা জনাইছো। হে ভক্তপ্ৰাণ বৈষ্ণৱসকল, আপোনালোকৰ ওচৰত এই ক্ষুদ্ৰ বালিকাই ভক্তি সম্বন্ধীয় তাত্ত্বিক আলোচনা কৰিবলৈ ক্ষুদ্ৰমান সামৰ্থ্য নাই। তৎসত্ত্বেও আমি আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈহে এই পবিত্ৰ স্থলীত উপস্থিত হৈছিলোঁ। আমি আগবঢ়াব বিচৰা বক্তব্যত যদি কিবা ভুল ত্ৰুটি শ্ৰুতি বিচ্যুতি ৰৈ যায় তেন্তে আপোনালোকে মৰীক্ষণ কৰিব আৰু অনিচ্ছাকৃতভাৱে বহাটোতা হ'লে ক্ষমা মাৰ্জনা কৰিব। হে ভক্তপ্ৰাণ বৈষ্ণৱসকল, ধৰ্মৰ তাত্ত্বিক শাস্ত্ৰজ্ঞ পণ্ডিতসকলে ভক্তিক এক মানসিক অৱস্থা বুলি ক'ব খোজে। ই এক সামাজিক ব্যাপাৰ। ভক্তি হৈছে তিনিটা স্তৰ বা অৱস্থাৰ সংহতি। এই তিনিটা অৱস্থা হৈছে বিশ্বাস, শ্ৰদ্ধা আৰু ৰতি। বিশ্বাস, শ্ৰদ্ধা আৰু ৰতি বিশৃংখল হ'লে সমাজত অন্যায়, অবিচাৰ, অত্যাচাৰ, ব্যভিচাৰ, উৎপীড়ন আদি অপশক্তিসমূহে মূৰাঙি উঠে। তাৰোপৰি মানুহৰ শৃংখলিত সামাজিক ব্যৱস্থাত আঘাত হানে। এনে পৰিস্থিতিত সৎভাৱে জীৱন যাপন কৰাটো দুৰূহ হৈ পৰে। হে ভক্ত বৈষ্ণৱসকল, আপোনালোক সকলোৱে জ্ঞাত যে খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ আশে-পাশে তেনে এক অৱস্থাই সমগ্ৰ ভাৰতবৰ্ষত অনুভূত হৈছিল। এনে অৱস্থাত তদানীন্তন সমাজ ব্যৱস্থা আৰু ধৰ্ম তথা সমাজ সংস্কাৰৰ প্ৰয়োজনীয়তা আহি পৰে। ভক্তি ধৰ্মৰ উৎপত্তি মূলতে দক্ষিণ ভাৰতত উৎপত্তি হৈছিল বুলি জনা যায়। এই ভক্তি ধৰ্মৰ উত্তৰ ভাৰতৰ পৰা যি মহান ব্যক্তি কেইগৰাকীয়ে ইয়াক প্ৰচলন কৰিছিল, এই ব্যক্তিসকলৰ ভিতৰত কবিৰ, তুলসীদাস, জ্ঞানদেৱ, নামদেৱ, তুকাৰাম আদি বিশিষ্ট ব্যক্তিসকলে এই ধৰ্ম উত্তৰ ভাৰতত প্ৰচলন কৰিছিল। তাৰোপৰি অসমত শ্ৰীমন্ত শংকৰদেৱে এই ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। ভক্তি ধৰ্মৰ মূল উদ্দেশ্য হৈছে জাতিভেদ নাটন। গুৰুজনাই সকলো শ্ৰেণীৰ মানুহৰ বাবে ধৰ্মৰ দ্বাৰ মুকলি কৰি থৈ গৈছে। গুৰুজনাই কৈছে, ভগৱানক লাভ কৰিবলৈ হ'লে বা ভগৱানৰ দয়া লভিবলৈ হ'লে কোনো লোকেই দেৱতা, ব্ৰাহ্মণ কিংবা ঋষিও হ'ব নালাগে। সমস্ত শাস্ত্ৰও জানিব নালাগে। ভগৱানৰ দয়া লভিবলৈ হ'লে ভক্তিত আপ্লুত হ'লেই যথেষ্ট। মহাপুৰুষজনাই তদানীন্তন অসমৰ সমাজ ব্যৱস্থাত দেখা পোৱা বিশৃংখল পৰিস্থিতি তথা পৰিৱেশ আয়ত্তলৈ আনিবৰ বাবে তেওঁ নৱবৈষ্ণৱ ধৰ্মমাৰ্গ প্ৰচাৰ কৰিছিল। এই নৱবৈষ্ণৱ ধৰ্মমাৰ্গে সাম্য অধিকাৰ, আধ্যাত্মিক সাহসৰ সঞ্চাৰ, মানৱীয় মৰ্যাদা প্ৰদান আদি উদ্দেশ্য আগত ৰাখি বিস্তাৰ লাভ কৰিছিল। শংকৰদেৱৰ নেতৃত্বত গঢ় লৈ উঠা এই নৱবৈষ্ণৱ আন্দোলনে সমগ্ৰ ভাৰততে খুব সোনকালে প্ৰচলন হৈ উঠিছিল। গুৰুজনাৰ মতে সকলোৱে মুক্তি লাভ কৰিব পাৰে কেৱল ভক্তি মাৰ্গৰ মাজেদিহে। সম্পূৰ্ণ মানৱীয় অনুভূতিৰে তেওঁ এই কথাষাৰ উপলব্ধি কৰিব পাৰিছিল। মহাপুৰুষজনাই কৈছে যে ভগৱানক লাভ কৰাৰ অনুভৱ অৰ্থাৎ পৰমাত্মাৰ সৈতে একাত্ম হৈ ভগৱানক পোৱাৰ অনুভৱ কৰিব পৰাটো মানৱ জীৱনৰ এক কৰ্তব্য তথা আদৰ্শৰ মহৎ লক্ষ্য আৰু উদ্দেশ্য। অথচ এইখিনি প্ৰাপ্তি আৰু সাধনৰ দ্বাৰা সহজ নহয়। যথেষ্ট বাধা অতিক্ৰম কৰিব লাগে। মানৱ জীৱনত
প্ৰধানকৈ তিনিটা সাধন আছে। এই তিনিটা সাধন হৈছে জ্ঞান, কৰ্ম আৰু ভক্তি। জ্ঞান, কৰ্ম আৰু ভক্তিয়ে মানুহৰ আধ্যাত্মিকতা ৰখাৰ অনুশীলন কৰি থাকে। কিন্তু মায়াৰ বন্ধন অৰ্থাৎ সংসাৰৰ দুখ কষ্ট আদিৰ পৰা মুক্তি লাভৰ উপায় হিচাপে তাৰোপৰি পৰমাত্মাৰ সৈতে একাত্ম হোৱাৰ অনুষ্ঠেয়ৰ উপায় হিচাপে শংকৰদেৱে জ্ঞান আৰু কৰ্ম মাৰ্গকে শ্ৰেষ্ঠ মাৰ্গ বুলি কৈছে। সেই সময়ত সমাজত প্ৰচলিত সামাজিক নীতি নিৰ্দেশনাত স্পৃশ্য অস্পৃশ্য বিচাৰ ব্যৱস্থাত উচ্চ নীচ চিন্তাধাৰাত চলি থকা শোষণ তদুপৰি ধৰ্মীয় শোষণ আৰু শাসনৰ নিষ্পেষণত সমগ্ৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ জীৱন যাত্ৰা ক্ষত বিক্ষত হৈছিল তথা দুৰ্ভোগেৰে পৰি পৰিছিল। এই সময়তে মানৱতাবাদৰ মহান আদৰ্শৰে সমাজৰ অৱহেলিত তথা নিষ্পেষিত মানুহৰ জীৱনত মানৱীয় মৰ্যাদা প্ৰদানত গুৰুত্ব দি তেওঁ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। তাৰোপৰি সমগ্ৰ অসমৰ জাতিসত্তাক একত্ৰিত কৰাৰ মানসেৰে এক দেশ এক সেৱ একবিনে নাই কেও অৰ্থাৎ এজন পৰম পিতাকে ভক্তৰে স্মৰণ কৰিলে আমাৰ ভক্তি সাধন হয়। মহাপুৰুষজনাই সেই সময়তে অসমত যি ভক্তি ধৰ্মৰ প্ৰচলন কৰি গৈছিল, এই ভক্তি ধৰ্মৰ পৰাই আজিও আমাৰ অসমীয়া সমাজত নিজকে পৰিচয় দিবলৈ কোনেও কুণ্ঠাবোধ কৰিব নালাগে। সমাজত প্ৰচলিত বিভিন্ন ৰীতি নীতি ধৰ্ম ইত্যাদি হৈছে শংকৰদেৱৰ বিশেষ অৱদান। তেওঁ কৈছে যে নাহিব ভক্তি জাতীয় জাতি বিচাৰ, কৃষ্ণ ভগৱতী সমস্তৰ অধিকাৰ। বিভিন্ন ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁ অসমবাসীক এক মানৱ জাতি ৰূপে গঢ়ি তোলাৰ আহ্বানেৰে কৈছে যে কিৰাত কছাৰী খাচী গাৰু মেলি অসম মনুষ্য প্ৰজাতন্ত্ৰৰ ৱাচ নেচ চন্দাল। সেয়েহে নগাঁৱৰ নৰোত্তম আতৰি গাৰো পাহাৰৰ গোবিন্দ ভূতৰ জয় হৰি আৰু কছাৰীৰ ৰমা মুছলমানসকলৰ চান্দা খাই সমগ্ৰ ভাৰতবৰ্ষতে এক নতুনত্ব প্ৰদান কৰিলে। তাৰোপৰি এই সকলোৱে অসমত যি মানসিকভাৱে এক অৱস্থাৰ সৃষ্টি কৰিলে, এই অৱস্থাই অসমীয়া সমাজত এক বিশেষ ধৰণৰ নতুনত্ব আনিবলৈ প্ৰয়াস কৰিছিল। গুৰুজনাই কৈছে যে কুকুৰ চিকাল ব্ৰত সৰু আত্মাৰাম জানিয়া সবাত কৰি কৰিব প্ৰণাম। বিভিন্ন ধৰ্ম বৰ্ণৰ সংমিশ্ৰিত এই অসমীয়াত এক নতুন তথা মানৱ জাতিৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত শংকৰদেৱে যথেষ্ট বাধা অতিক্ৰম কৰি এই অসমীয়া জাতিটোক এক নতুনত্ব প্ৰদান কৰিলে। তেওঁ বিভিন্ন ধৰ্ম প্ৰচাৰ কৰি অসমীয়া জাতিটোক মানসিকভাৱে সুস্থ কৰি তুলিছিল। এইজনা মহান তথা গুৰুজনাৰ প্ৰতি আমি তেখেতৰ জন্ম জয়ন্তী 569তম এই জন্ম জয়ন্তীত তেওঁক সহস্ৰবাৰ প্ৰণাম জনাই আমাৰ এই অসমীয়া জাতিটোৱে তেওঁক যথেষ্ট সন্মান দিব বিচাৰো। আৰু সেই ভক্ত বৈষ্ণৱসকল আজি আপোনালোকৰ আগত মই ইয়াতে কৈ মই মোৰ সমূহ বক্তব্য সামৰিছো। আৰু আপোনালোকৰ আগত যি বক্তব্য দাঙি ধৰিলো, এই বক্তব্যত যদি অজানিতে কিংবা অনিচ্ছাকৃতভাৱে কিছুমান ভুল ত্ৰুটি ৰৈ গৈছে তাৰ বাবে মই ক্ষমা মাৰ্জনা বিচাৰিছো। ধন্যবাদ।